Hey guys, almost ready হৈ গলো এতিয়া পাকঘৰত যাম মেকআপ চেকআপ একো কৰা নাই যেহেতু তাতকৈ কৰিমগে সেইটো কাৰণে অনলি সানস্ক্ৰীন লগাইছো আৰু তাতে গৈ প্লাস মুখ সুখ ধুই আকৌ মেকআপ কৰিব লাগিব যেহেতু সেইটো কাৰণে ঘৰৰ পৰা একো কৰি যোৱা নাই আৰু কাপোৰ কানি সব লৈ লৈছো তাত পিন্ধি লম ধুনীয়াকৈ বিহু যোৰহাটত থকা এভাৰবেকৰ নামটো আজিকালি এভাৰডে কৰিলে আৰু এই এভাৰডে পৰাই এতিয়া বাঘৰলে নিবলৈ মিঠাই কিনিবলৈ আহিছো Hey guys, bag ho ahi pai gelu hiya. Eta bilula humai jam aru gloves pinhi ahiselu. Hey guys, namaskar. Welcome back to my YouTube channel Practice Vlog. Ki khobor apnalokor khobor nischay bhal. Saganam janaisu mur onno eti vlog ole aru ami ahisilu ba hator ghorle jehetu bihu ekebare amar niche kakhot bihu boli olop video koribole photo maribole logote tamar reel banaboli ale ahi gelu jehetu prakritik sondaurjore bhorpur ei thaikhon to sai taka video ta ekebare shekhor loike ভন্টিয়াৰ মই ঘৰৰ পৰা আহোতে মানে কাপোৰ সব লৈ আহিছো লগতে মেকআপ কৰা বস্তু লৈ আহিছো ইমান এভেইলেবল নাই যদি যিখিনি আছে সেইখিনিকে আনিছো আৰু কথাটো হ'ল এটো যে আমাৰ DSLR কেমেৰা নাই কেমেৰাত ফটো মাৰিবলে আমি ফোনতে ফটো মাৰিম আৰু লগতে আপোনালোকৰ লগত শেয়াৰ কৰিম এটো মই আহিছো কেনেকুৱা লাগিছে মোক থাকিবলৈ মাতি আছিলা নহয় হা ভাল লাগিছে Hey guys, ready হৈ গলো ইয়া ড্ৰেছ ধুনীয়াকৈ পিন্ধি লৈছো এফালে ভন্টি ওলালে বলক ক'ত ভিডিঅ' বনাও দেখাই থকা আপোনালোকক Hey guys, আমি আহিলো একচুয়ালি পথাৰত বৰ্তমান যেহেতু খেতি সেটিস মানুহে কৰি আজৰি সো পথাৰ পুৰা খালি হৈ আছে আকৌ বাৰিষা দিনত কৰিবলৈ ষ্টাৰ্ট কৰিবহে ভাবিছো ইয়াতে মানে ৰীল বনাই লওঁ ধুনীয়াকৈ ফটো চটো মাৰি লওঁ আপোনালোকে থাম্বনেইলত দেখা পাব কি ফটো মাৰাৰ লগতে ফটো কিমান দি দিম পুৱালিয়ে যে আমাক কিমান দেৰিলৈকে ৰীল বনাবলৈ শান্তি নিদিলে প্ৰত্যেক ৰীলটোৰ আগমুহূৰ্তত হি গৈ ডিষ্টাৰ্ব কৰে ফাইনালি আমি তাক কিবা কৰি মনাই ৰীল কিটা বনালো আৰু যেনে তেনে হে গাইস আমি মানে দুটামান গানৰ ৰীল বনালো সিঙ্গল কেও বনালো আৰু আমি দুজনে মিলি পেলাই বনাইছো লিংক দিয়া থাকিব ইনষ্টাগ্ৰামত চাই ইনষ্টাগ্ৰামৰ লিংক মানে ভিডিও ডেসক্ৰিপচন বক্সত দিয়া থাকিব চাই পেলাই কেনেকুৱা লাগিলে জনাব হা লৈ যা হা লগা নাই আৰু ভাগিন গুচি গ'ল মায়ে বায়ে মানে উৎপাত কৰি থকাৰ কাৰণে মাতি দিলে এতিয়া যাম খাবলৈ যেহেতু ভোক লাগিছে 3টা বাজি গ'ল আমি এয়া ভৰালৰ ওচৰতো দুকপমান ফটো মাৰি ললো দিয়ে দিছো ইজুৰ ড্ৰেছ খলাই ললো তাৰপিছত এটা নেক্সট এজুৰ ড্ৰেছ পিন্ধি মিচিং কাপোৰ তাৰপিছত আকৌ যাম বাগানত গৈ ৰীল বনাম আমাৰ কাৰণে ভাল ৰেডি কৰি দিলে হ'ব মোক উঠাব নালাগে থৈ দে তেওঁ খালে কেলে উঠাব আজি আমি নাথাকো দেখা সঁচাকে নাথাকো কি দি বনাইছো কৈ দে বা মধু খুলং নেকি মধু খুলং খাই আৰু আলু বিলাহী এবাৰ কেনেকুৱা আছে নাজানো চব্জি পানী অকণ বেছি হয় Hi guys, আজি আমি মাছ খাইছো মাংস মধু নানলে সেইকাৰণে তোকে পনীৰ আনছে কাৰণে মই নাখালো আৰু সেইকাৰণে মোক ভোক লাগিলে কাৰণে মাছে খাইলো আৰু তোকে এতিয়া মাছ খাই আছে আজি যাবকে বুলি বহুত চিঞৰ কৰিছো আৰু মই সিহঁতক বহুত সহায় কৰিলো এতিয়ালৈকে আজি সহায় কৰা নাই মই তহঁতক সহায় কৰিছো নহয় তোমাৰ যে কথা শুনিছো নে কথা শুনিছো নহয় আৰু তেতিয়া ইহঁতি জামে কৈ আছে মই বুলি মই কালি আহিলো বিনাইতে ক'লে শুনা মোক কথাটো শুনা বিনাইতে মনত দুখ পালেতো বিনাইতে ভাত বনাব পৰা নাই নহয় ৰাম ককাক ভাত কোনে দিব মইতো বনাই দিয়া হে গাইস এতিয়া আমি বাগানত যাম বাগানত বনামগে ৰীল আপোনালোকক এইবিলাকটা শ্বেয়াৰ কৰি আছো আৰু কিনো দিম ভিডিঅ' একো অপশ্যন বিচাৰি নাপালো সেইটো কাৰণে ভাবিছো ইয়ালৈ কি কৰিলো সেইখিনিকে দেখুৱাই দিওঁ আপোনালোকৰ লগত এয়া হৈছে সৰু চৰাই বাগান ইয়ালৈ আহিছো
ফটো আৰু ভিডিঅ' বনাব গম পালোঁ একদম পেট লাগি গুচি গ'ল ন বিহু প্ৰেক্টিছ কৰি আহিছে সিহঁতি যিহেতু আমি টাউনত থাকোঁ ন টাউনত এনেকুৱা ধৰণৰ পৰিৱেশ দেখিব পোৱা নাযায় প্ৰায় ঘৰে ভৰ্তি হৈ গ'ল ইয়াত বাগান আছে লগতে পথাৰো আছে পথাৰত বৰ্তমান বাৰু ধান চান একো নাই খালি এইফালে সান্দহ ভাজি আছে আৰু এইফালে খলি আছে ঢেকি দে মাজনী কপিলা চালনী লৈ হেই গাইজ ৰুম আহি পাই গ'লো ভিডিঅ' চিডিঅ' বনাই কেনে আৰু এতিয়া ঘৰত যাম লাহে লাহে সন্ধিয়া হ'বলৈ হ'ল বাজিলে এতিয়া 5টা এওক চিনি পায় এওঁ বা হয় বহুত ভিডিঅ'ত উলিয়াই আছোঁ তথাপিতো আকৌ উলিয়াই দিছোঁ যিহেতু তাই ঘৰলৈ আহিছোঁ কেলৈ থাকিম কামিছা কেলৈ নামাইবা বেচেৰাটো বহুত দুখ লাগিছে আমি যামগৈ বুলি কোৱাৰ কাৰণে হয় দেখোন দুখ নকৰিবা দেই দেখা আন্ধাৰ হৈ গ'ল এতিয়া ল'ৰাটো বহুত দুখ কৰিও আমাক ৰখাব নোৱাৰিলে আমি এতিয়া ঘৰলৈ যাওঁগৈ ঘৰলৈ গৈ থাকোঁ তেওঁ ঘৰ লগ পাইছোঁ ৰ'ব ঘৰ আহি দেখিছোঁ মাহঁতে পূৰা লাডু বনোৱাত বিজি হৈ আছে আৰু মায়ে গাটো ইমান ভাল নহয় মা ভাগৰ টেবলেট খাই আছে বাৰু ডক্টৰকো দেখাই আছে আপোনালোকে আশীৰ্বাদ কৰিবচোন সোনকালে যাতে ভাল হৈ যায় মা আৰু গাইজ এতিয়া মই ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই আহিবলগীয়া ভিডিঅ'খিনি সময়মতে পাব আৰু ইমান মৰম দিয়াৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু ছাবস্ক্ৰাইবাৰ বেছি হোৱা নাই বাৰু আজি মই ইউটিউব চেনেলটো খোলা 1 বছৰ হ'ল 1 বছৰত ইমানখিনি ইম্প্ৰুভমেণ্ট একেবাৰে নাই আপোনালোকে সহায় কৰিলেহে মোৰ কিবা এটা হ'ব সহায় নকৰিলেতো একোৱেই নাই গতিকে ভিডিঅ' যিমান পাৰোঁ দি গৈ আছোঁ যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় তেন্তে এনেও আপোনালোকে মোক সহায় কৰিব তো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু দুটা ড্ৰেছৰ ভিতৰত কোনটো বেছি ভাল পালে সেইটোও জনাব আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল অতি সোনকালে বিহু ব্লগ লৈ পেলাই আহি আছোঁ আপোনালোকৰ মাজৰে